নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে বিভিন্ন সময়ত সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত প্ৰায়েই অসম আন্দোলন বা অসম চুক্তি এই ধৰণৰ কথাবিলাক শুনিবলৈ পাই থাকোঁ। অসম আন্দোলন অসমৰ জাতীয় জীৱন তথা ৰাজনৈতিক প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। এই আন্দোলনত 855 জনকৈ তেজাল অসমীয়াই নিজৰ জাতিৰ বাবে জীৱন উচৰ্গা কৰিছিল। হাজাৰ হাজাৰ লোক চিৰদিনৰ বাবে খুনীয়া হৈছিল। বহু গাভৰু নিৰ্যাতিত হৈছিল। স্কুল কলেজসমূহ বন্ধ হৈ পৰিছিল। মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন, অসম মৰিলে আমিও মৰিম বুলি হাজাৰ হাজাৰ ডেকা গাভৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছিল। 6 বছৰ ধৰি চলা এই আন্দোলন স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন তথা এই আন্দোলনে বিশ্ববাসীক দেখুৱাই থৈ গ'ল অসমীয়াৰ স্বদেশ প্ৰেম, নিজৰ জাতিটোৰ প্ৰতি থকা ভালপোৱা। কিন্তু অতি দুখৰ বিষয় যে আজিৰ প্ৰজন্মৰ বহুতেই অসম আন্দোলনৰ বিষয়ে বৰ বিশেষ একো নাজানে। বহুতৰে আনকি এই বিষয়টোক লৈ কোনো ধাৰণাই নাই। সেইবাবেই এই ভিডিঅ'টো বনোৱাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। এতিয়া প্ৰথম কথা হ'ল, অসম আন্দোলন কিয় হৈছিল? এই আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? 1971 চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ছোৱাত বাংলাদেশৰ পৰা বৃহৎ সংখ্যক লোকে অসমলৈ প্ৰব্ৰজন কৰে। তাৰো আগৰ পৰা অসমলৈ বাংলাদেশৰ পৰা অবাধ প্ৰব্ৰজন চলিয়ে আছিল। 1978 চনত যেতিয়া লোকসভাৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ ফলত মঙলদৈ লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ প্ৰয়োজন হয়, তেতিয়া এই কথা ধৰা পৰে যে কেৱল মঙলদৈ সমষ্টিতে প্ৰায় 45,000 সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে। 1969 চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন ক্ৰমে সভাপতি আৰু সম্পাদক ৰূপে নিৰ্বাচিত হয়। 27 জুনত ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌধত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায়। ছাত্ৰ সন্থাই বিদেশী বহিষ্কাৰক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1969 চনৰ ছেপ্টেম্বৰ মাহত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে। ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই 1978 চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে। অসম আন্দোলন বা বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা। বন্ধুসকল, আজিলৈ ইমানেই। অসম আন্দোলনৰ বাকীখিনি কথা জানিবৰ বাবে পৰৱৰ্তী ভিডিঅ'টোলৈ অপেক্ষা কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। ধন্যবাদ।